বনাইছোঁ চাওক কি অৱস্থা হয়। মোৰ কি হয় জানেনে, জুইকুৰা লাহেকৈ দপ দপকৈ জ্বলি আহে, পিঠা দিয়ে যায়। তাৰপিছত জুইকুৰা নুমাই দিওঁ, লাহেকৈ কেৰাহী চেঁচা পৰে। মোৰ সুবিধাজনক পিঠা জোখত নৰয়গৈ আৰু। এয়াই মোৰ তিল পিঠাৰ অৱস্থা। আৰু কেইটামান চাব নি কেনেকুৱা হৈছে। এইকেইটা কেনেকুৱা দেখিছে আপোনালোকে, চাওকচোন, ক'ব দেই। আৰু আচলতে কি হয়, মোৰ বাইদেউহঁতে পিঠা বনাই থাকে আগতে, মই নবনাওঁ। ইয়াত আহিলে মোৰ ডাঙৰজনীয়ে বনাই যায়। এতিয়া মই পিঠা বনাইছোঁ হয়, আগতে উঠিছিলে দুটামান, এতিয়া কিন্তু মোৰ পিঠা কি হৈছে নাজানো, বেয়া হৈ যায়। কি কাৰণে এইটো কথা হৈছে আপোনালোকে জানে যদি জনাবচোন। আৰু তিল এয়া গুড়খিনি বহুত বগা হয়, ধুনীয়া কৰিব মই নাজানো। বাকী মোৰ সকলো ঠিকে আছে। আৰু চাওক ইমান ধুনীয়াকৈ পিঠাগুড়িখিনি থৈছোঁ নহয়। পিঠাগুড়ি মানে মই ধুনীয়াকৈ এয়া আছেগৈ। আৰু এইকেইটা পিঠাগুড়ি যিকেইটাই মই খুন্দিলোঁ নহয়, মানে যিকেইটা পিঠা ভাজিলোঁ, অইনে হোৱা হ'লে 100 পিঠা কৰিলেহেঁতেন। মোৰ কিমান লোকচান হ'ল। আৰু মই ভাজিবও নাজানো ভালকৈ তিল পিঠা। কি অৱস্থা, খোলাখনৰ অৱস্থা আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে। বাকী সকলো ধুনীয়া হয় মোৰ, কিন্তু তিল পিঠা মই কেতিয়াও ধুনীয়া কৰিব নাজানো। এইকেইটা অকণমান ধুনীয়া হৈছে কাৰণে বাৰেপতি দেখুৱাই আছোঁ আৰু দেই। পিঠাগুড়ি খুন্দিলোঁ, খুন্দি মেলি ইমান ধুনীয়াকৈ সযতনে ৰাখিছোঁ তথাপিতো। আৰু কিছুমানে এনেকুৱা দলদলীয়া আঙঠাতে ধুনীয়াকৈ পিঠাটো দিয়ে। মই এতিয়া পিঠাটো দিম, আপোনালোকে চাব দেই কেনেকুৱা হয়। মই পিঠা এটা দি দেখুৱাই দিছোঁ বাৰু। বাতিয়ে দিবলৈ শিকাইছিলে প্ৰথমতে, বাতিয়ে দি দুদিনমান বনাইছিলোঁ। এতিয়া মই হাতেৰে দিওঁ, মানে মোৰ বাইদেউহঁতে সকলোৱে হাতেৰে দিয়ে। চাব দেই, আন্ধাৰো হৈছে, তথাপিতো এটা হাতে ধৰি ভিডিঅ'টো কৰিছোঁ আৰু দিছোঁ। এয়া দিছোঁ, দেখিছেনে বাৰু। গতিকে কেৰাহীখনৰ কথাই নে কি, আৰু টেৱাত ভাজে কিছুলোকে, টেৱাটো ভাজি চালোঁ, এতিয়া নাই হোৱা নহয় ন। ইমান ধুনীয়া আঙঠা আছে অথচ নাই হোৱা চকে। আৰু অকণমান জুই দি দিলে ইয়াতকৈ বেছিয়ে হৈ যায়। এই অৱস্থা, এইটো বেয়া হ'লেই নহয়, মই নাখালেই নহয় আপোনালোকক। খুব মানে যত্ন কৰি কৰি দুটামান ভাল হয়। আৰু জুই এয়া হৈ আছে, দেখিছেনে। কাৰণটো মোক ক'বচোন, মই সকলো বনাই ভাল পাওঁ। এইটোৱে মোৰ আৰু গৰমেই কৰি দিয়ে প্ৰতি বছৰে মুঠতে। কোনোবা এটা বছৰত ধুনীয়া হয়, কোনোবা এটা বছৰত নহয়। আপোনালোকক জনালোঁ দেই।